গুড মৰ্ণিং গাইজ। ৰাতিপুৱাতে মই অলপ ওটছ লৈছোঁ খাবলৈ। আসসালামু আলাইকুম, নমস্কাৰ। মই মাছুমা, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ ৱেলকাম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মই এটা জেগালৈ গৈ আছোঁ। ক'ত গৈ আছোঁ চাই থাককচোন বাৰু আপোনালোকে। এয়া আহি পাই গ'লোঁ, চিৰি দি উঠি গৈ আছোঁ। আপোনালোকে দেখি গম পালেই চাগে মই ক'লৈ আহিছোঁ। হয়, এইটো ল'ৰিয়েল প্ৰফেশ্যনেল হেয়াৰ এণ্ড কেয়াৰ ক্লিনিক হয়, মানে চেলুন হয়। মই য'ত ইয়াৰ আগতে এবাৰ এই চেলুনখন আপোনালোকক দেখুৱাইছোঁ, যেতিয়া মই হেয়াৰ স্মুথিং কৰিব আহিছিলোঁ, আৰু আজি আহিছোঁ হেয়াৰ স্পা কৰিবৰ কাৰণে। চ' চাই থাকিব। তোমাৰ নাম্বাৰটো মোক দিবাচোন। মই অহাৰ লগে লগে সুধিছিলে যে তুমি চেম্পু কৰি আহিছা নেকি। মইতো চেম্পু কৰি অহা নাছিলোঁ, কৰা 3-4 দিনমানেই হ'ল। তাকে কৈছিলোঁ সিহঁতক, আৰু সেইকাৰণে মোক ফাৰ্ষ্টতে চেম্পু কৰাই লৈছে। পাৰ্চনেল নোৱাৰি নেকি? চুলিখিনি টাৱেল দি ভালকৈ মুচি লৈছিলে, মানে পূৰা ড্ৰাই হ'ব দিয়া নাছিলে, অলপ ভিজা ভিজা টাইপ হৈ আছিল। তাতে এতিয়া হেয়াৰ স্পা ক্ৰীমটো লগোৱাই ষ্টাৰ্ট কৰিছে। আৰু দেখিছে আপোনালোকে, মই মোৰ মোবাইলৰ বেক কেমেৰা দি ভিডিঅ' কৰিছোঁ। যিহেতু ভিডিঅ' কৰি দিয়া মানুহ মোৰ লগত নাছিলে, সেইকাৰণে মই নিজেই কৰিব লগা হৈছে। আৰু মই মোৰ ভিডিঅ' নিজে কৰিয়ে ভাল পাওঁ। আৰু ক্ৰীমখিনি লগোৱা হোৱাৰ পাছত হাতেদিয়ে ছোৱালীজনীয়ে, মানে পাৰ্লাৰৰ ছোৱালীজনীয়ে এনেকৈ অলপ মাছাজ কৰি দিয়ে, হেড মাছাজ। আৰু ইমান ভাল লাগিছিল মাছাজটো, মই কি ক'ম। মোৰ টোপনি আহি গৈছিলে। তাকে তাই সুধি আছিলে যে তোমাৰ টোপনি আহিছে নেকি, ভাল লাগিছে নাই, এইবোৰ কিবা কিবি। সঁচাকৈ বহুত ভাল লাগিছিল, বহুত ধুনীয়াকৈ কৰিছিল ছোৱালীজনী। আৰু ছোৱালীজনী মোৰ ভালো লাগে। ইয়াৰ আগতো আহোঁতে মই হেয়াৰ স্মুথ কৰোঁতে তাই কৰি দিছিলে, বহুত ভাল কৰে। চ' তাকে আৰু মজা লৈ আছোঁ হেড মাছাজৰ। নকৰা এভৰি কাৰণ নকৰা, টাইমেই নোপোৱা চাগে। হয়, লেকচাৰ দিয়া হৈ গ'ল। ছোৱালীজনীৰ লগতে বহুত লেকচাৰ দি আছিলোঁ। আৰু মাছাজটো কৰা হোৱাৰ পিছত তাই মোক এইটো হেয়াৰ স্পাৰ যিটো ষ্টিমাৰ হয়, মানে ষ্টিম, একচুৱেলি ইয়াৰ যদি কিবা বেলেগ নাম আছে মই নাজানো ভালকৈ। আপোনালোকে জানে যদি কমেণ্ট বক্সত মোক কমেণ্ট কৰি জনাব। সেইটো লগাই দিছিলে, আৰু এইটো প্ৰায় 35-40 মিনিটছমান ৰখা হৈছিলে। আৰু মোৰ কাষতে যোনজন ব্লেক কালাৰ চাৰ্ট পিন্ধি পেলাই ছোৱালীজনীক ক্ৰীম লগাই দি আছিলে, সেইজন এই পাৰ্লাৰখনৰ অ'নাৰ হয়। মোৰ ভিডিঅ'টোৰ শেষলৈ ভালকৈ দেখা পাব মোৰ ফটোত। দেখাই দিছোঁ অলপ। 35-40 মিনিটছমান ষ্টিমটো ৰখা হোৱাৰ পিছত চুলিখিনি আকৌ ধুই দিছে। এক্সট্ৰা চেম্পু দিব কি নালাগে? মানে এইটো দি ধুই দিলে হৈ যায়। কলেজ খোলা তোমালোকৰ নে বন্ধ? আজি পা কিমান দিন? বেছি দিন নিদিয়ে, 3-4 দিন মানে দিব চাগে। চুলিখিনি চেম্পু দি ধোৱা নাই, যিটো হেয়াৰ স্পাৰ ক্ৰীম লগোৱা হৈছিলে সেই ক্ৰীমটো দি পেলাই ধুই দিয়া হৈছে। আৰু এতিয়া ছোৱালীজনীয়ে মোক চুলিখিনি অলপ ভালকৈ মুচি দি আছে।
এইটো কি কৰি আছে আপোনালোকে দেখি গম পাইছে চাগে, মই নকলেও হ'ব। হেয়াৰ ড্ৰায়াৰ দি পেলাই কৈ দিছোঁ আৰু হেয়াৰ ড্ৰায়াৰ দি চুলিখিনি শুকুৱাই আছে। আৰু ইয়াত আহি পেলাই আহিছিলোঁ মই প্ৰায় 10:30 নহয় 11টামান বজাত আহিছিলোঁ। আৰু ইয়াত প্ৰায় 2 ঘণ্টামান লাগি গৈছিলে হেয়াৰ স্পা কৰোঁতে। এতিয়া লাষ্টত ফিনিচিঙত মানে অলপ অ'নাৰজনীও লাগি দিছে, মানে চাই দিছে আৰু ভালকৈ। এনেও মাজে মাজে আহি পেলাই 2-3বাৰ এনেকৈ এবাৰ তেওঁ চাই থাকে, মানে ছোৱালীকেইজনী ভালকৈ কৰিব পাৰি আছেনে নাই। আৰু এতিয়া ড্ৰায়ে কৰি আছে, অলপ ষ্ট্ৰেটো কৰি দিব, মানে সেইকাৰণে ভালকৈ চুলিখিনি শুকুৱাই লৈছে। एसी को बढ़ा दीजिए थोड़ा। क्या हो रहा है? एसी को थोड़ा बढ़ा दीजिए। एसी को कह रहे बढ़ा दो, क्या बढ़ा? वॉल्यूम पूरा बढ़ा रखा। ये ड्राई चलने से ना एसी काम नहीं देता। मैं नेक्स्ट ईयर ना और एक एसी बना। हाँ दोनों लगा दीजिए। लेकिन मैं नंबर ऐड करने के लिए आना बढ़िया। हाँ आप यूट्यूब में डाल देना, एक ऐड करेंगे बढ़िया से, कुछ सवाल वाले पूछना बढ़िया से, कुछ न्यू प्रोडक्ट लेना, पूरी यूनिफॉर्म में सारे ओके ठीक है एक ऐड हो जाएगा। ठीक है। आप लोग करोगे या मैं करूँगी? आप करोगे, लेकिन हम लोग रेडी में रहेंगे, पूरा रेडी रहेंगे सब कुछ। अच्छा ठीक है। অলপ ভাঙা হিন্দী ক'লেও দেই, নাহাঁহিব আপোনালোকে। যিহেতু আমি আছামিজ কওঁ ন, বেচিকেলি আমাৰ হিন্দী কোৱাত এনেকৈ নহয়, আছামিছেই কোৱা হয়। কিন্তু দোকানৰ অ'নাৰজনে মানে আছামিজ বুজি পায় কিন্তু ক'ব নোৱাৰে, তেওঁৰ লগত হিন্দীতে কথা পাতিব লগা হয়। সেইকাৰণে অলপ চলপ ক'বলৈ চেষ্টা কৰিলোঁ, আৰু বেলেগ একো নাই। আৰু এতিয়া মোৰ মানে চুলিখিনি ড্ৰাই কৰা হৈ গৈছিলে পূৰা। এতিয়া অলপ তেওঁ চিৰাম লগাই দিছিলে, চিৰাম লগাই দি পেলাই মানে আইৰণ কৰি আছে, ষ্ট্ৰেইট কৰি আছে। আৰু এইটো হৈছে মোৰ ফাইনেল লুক হেয়াৰৰ। কেনেকুৱা লাগিছে আপোনালোকে ক'বলৈ একেবাৰেই নাপাহৰিব। মোৰতো বহুত ভাল লাগিছে। আৰু কি ক'ম, মোৰ নিজৰ চুলিখিনিৰ ওপৰতে মানে মোৰ একদম দিল চিল ফিদা হৈ গৈছে। বহুত ধুনীয়াকৈ কৰিছে তেওঁলোকে, মোৰ সেইকাৰণে এইখনতে আহোঁ, ভাল লাগে। আৰু শেষত কেইখনমান ফটো তুলিছিলোঁ, দেখুৱাই দিলোঁ আপোনালোকক, চাবচোন। আৰু মোৰ ভিডিঅ'টো মই এইখিনিতে শেষ কৰিছোঁ। যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে দেন লাইক এটা কৰি দিব। আৰু নতুন কোনোবাই যদি মোৰ ভিডিঅ' চাই আছে, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই।